SCRT আমাৰ LDA পোষ্টৰ যি আচলতে তেওঁলোকৰ নিযুক্তি সংক্ৰান্তত যিমানখিনি RTI তথ্যৰ জৰিয়তে আমি লাভ কৰা তথ্য সেই তথ্যত আমি জানিব পাৰিছোঁ যে তেওঁলোকে সৰহ নম্বৰ পৰা প্ৰাৰ্থীক বঞ্চিত কৰি একেবাৰে কম নম্বৰ পৰা পোৱা 18 নম্বৰত 1ৰ পৰা 18ৰ ভিতৰত 18 নম্বৰত পাছ কৰা প্ৰাৰ্থীগৰাকীক তেওঁলোকে কি কৰিছে উত্তীৰ্ণ কৰাইছে যিটো আচলতে সঠিকভাৱে পাছ কৰা বা যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকলক বঞ্চিত কৰি এজন অনুপযুক্ত প্ৰাৰ্থীক কেৱল মাত্ৰ 18.75 নম্বৰ পোৱা এজন প্ৰাৰ্থীক তেওঁলোকে কি কৰিছে নিযুক্তি প্ৰদান কৰিছে লগতে তেওঁ কম্পিউটাৰ টেষ্টতো কি আছে অনুতীৰ্ণ হৈ আছে এই 14 জনক বঞ্চিত কৰি 18 নম্বৰ প্ৰাৰ্থীজনক হয়তো ধনৰ বিনিময়ত নহয় ৰাজনৈতিক প্ৰভুত্ব খটুৱাই নহলে ইয়াৰে যিগৰাকী অধ্যক্ষা বিশেষকৈ আমি ভাবিছোঁ গোটেই পৰীক্ষাটো তদাৰকৰ দায়িত্বত আছিল নিৰদা দেৱী ডাঙৰীয়ানী অৰ্থাৎ SCRT অধ্যক্ষাগৰাকী এই কেৱল পৰীক্ষা সমাপন কৰা বুলিয়ে নহয় SCRTত বিভিন্ন ধৰণৰ ঠিকা ঠুকু লৈ এই অধ্যক্ষাগৰাকী জড়িত বুলি বা তেখেতৰ বহু বিসংগতি আচলতে তথ্য আমাৰ হাতত আহি পৰিছে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে শিক্ষামন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ যে চাকৰি সংক্ৰান্তত নিযুক্তি সংক্ৰান্তত চৰকাৰৰ যি স্বপ্ন দুৰ্নীতি আৰু মানে নোহোৱাকৈ সঠিক আৰু উপযুক্ত প্ৰাৰ্থীয়ে যেনেধৰণে আচলতে নিযুক্তি পাব লাগে বুলি তেওঁলোকৰ যি ধাৰণা এই ধাৰণাটো কিন্তু SCRT LD পোষ্টত হোৱা যি নিযুক্তি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত কিন্তু সম্পূৰ্ণৰূপে কি কৰা হৈছে ভৰিৰে মোহাৰি ধনৰ বিনিময়ত স্বজন তোষণৰ বিনিময়ত অনুপযুক্ত প্ৰাৰ্থীক দিয়া হৈছে গতিকে গোটেই বিষয়টো তদন্ত হ'ব লাগে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আহ্বান জনাইছোঁ